হেল্ল' বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, মহিলাসকলৰ অভুলেশ্যন ডে কোনদিনা হয় সেইটো আমি কেনেকৈ গম পাম আৰু আমি কি কি টেকনিক ইউজ কৰি সেই কথাটো উলিয়াম, সেই বিষয়ে আপোনালোকৰ লগত কিছু কথা আলোচনা কৰিছোঁ। বন্ধুসকল, অভুলেশ্যন ডে মানে হ'ল সেই দিনটো যিদিনাখনে মহিলাগৰাকীৰ এগ এটা ৰিলিজ হয়। বন্ধুসকল, আপোনালোকে জানে যে মহিলাগৰাকীৰ প্ৰতি মাহত এটাকৈ এগ বা কণী নিৰ্গত হয়। আপোনালোকে ইয়াত দেখা ধৰণে মহিলাগৰাকীৰ এইটো হ'ল গৰ্ভ, আৰু গৰ্ভৰ দুয়োফালে দুটা ডিম্বাশয় হৈ থাকে। আপোনালোকে এই পিকচাৰত দেখা পোৱা ধৰণে মহিলাগৰাকীৰ এইটো হৈছে এটা গৰ্ভ, আৰু ইয়াৰ দুয়োফালে এই দুটা আপোনালোকে দেখিছে ডিম্বাশয়, বগা বগা ৰঙৰ এই দুটা ডিম্বাশয়, আৰু এই ডিম্বাশয়ৰ পৰাই কণী বা এগটো ৰিলিজ হয়। হয় এইটো ছাইডৰ পৰা ওলাব পাৰে, নহ'লে এইটো ছাইডৰ পৰা ওলাব পাৰে, যিকোনো এটা ছাইডৰ পৰা ওলাব, প্ৰতি মাহত এটাকৈ ওলায়। আৰু এই এগটোৰ লগত যেতিয়া পুৰুষৰ শুক্ৰাণু লগ লাগিব তেতিয়া মহিলাগৰাকী গৰ্ভৱতী হ'ব। আৰু এই একজেক্ট টাইমটো কোনদিনাখনে এই এগটো ৰিলিজ হ'ব সেইটো জনা আমাৰ বৰ দৰকাৰ। বন্ধুসকল, এই পিকচাৰটোত দেখা ধৰণে আপোনালোকে ইয়াত এটা দেখিছে যে মহিলাগৰাকীৰ মাহেকীয়া চক্ৰটো 28 দিনা বা 30 দিনা 32 দিনা এনেকুৱা বেলেগ বেলেগ হ'ব পাৰে। জেনেৰেলি 28 দিনা চক্ৰটো বেছি হয়। আৰু মহিলাগৰাকীৰ যদি প্ৰথম এই দিনটোত যদি মাহেকীয়া আৰম্ভ হয়, তে সিদিনাখনৰ পৰা আৰম্ভ কৰি প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ আৰম্ভ কৰি 7 দিনলৈকে তেওঁৰ যে ৰক্তক্ষৰণ হৈ থাকে, আৰু তাৰ পিছৰ পৰা 8ৰ পৰা আৰম্ভ কৰি এই 21 দিনলৈকে এইখিনি সময়ত এগটো ৰিলিজ হোৱাৰ চান্স থাকে। ইয়াৰ ভিতৰত আকৌ মষ্ট যিটো ইম্পৰ্টেণ্ট ডে হয় সেইকেইটা হৈছে 12, 13, 14, 15 আৰু 16। এইকেইটা দিনত খুব কমনলি হয়, আৰু এইকেইটা দিনৰ ভিতৰতো জেনেৰেলি 14 দিনৰ দিনা, যাৰ 28 দিনে চাইকেল, তেওঁলোকৰ 14 দিনৰ দিনা অভুলেশ্যন হয়, অৰ্থাৎ এগটো এই ডিম্বাশয়ৰ পৰা ৰিলিজ হয়। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত দেখা ধৰণে এইটো হ'ল গৰ্ভাশয়, আৰু এনেকৈ এই আপোনালোকে দেখিছে যে এই টিউবডালৰ মাজেৰে পুৰুষৰ শুক্ৰাণুবিলাক এনেকৈ আহে, আৰু এই একে সময়তে এই ডিম্বাশয়ৰ পৰা আপুনি ইয়াত দেখা পোৱাৰ দৰে ডিম্বাশয়ৰ পৰা এটা এগ ৰিলিজ হ'ব, আৰু এই এগটো যেতিয়া ইয়াত আহিব আৰু সেইখিনি সময়তে যদি শুক্ৰাণুৰ লগত মিলন হয় তেনেহ'লে মহিলাগৰাকী গৰ্ভৱতী হ'ব। আৰু এই ডেটটো ওলোৱা আমাৰ কাৰণে খুব দৰকাৰী, আৰু আজি আমি সেই বিষয়ে আলোচনা কৰিম যে মহিলাগৰাকীৰ কোনদিনা সেই এগটো ৰিলিজ হ'ব, অৰ্থাৎ কোনদিনা অভুলেশ্যন হয়। ফ্ৰেণ্ডছ, মই ইয়াত আপোনালোকক আৰু এটা বস্তু দেখাই দিব গৈছোঁ যে যিবিলাকৰ মাহেকীয়া চক্ৰটো 26 দিনীয়া হয় তেওঁলোকৰ 8ৰ পৰা 19, অৰ্থাৎ 8ৰ পৰা এই 19 দিনলৈ এইখিনি সময়ত তেওঁলোকৰ এই কণীটো ৰিলিজ হোৱাৰ চান্স থাকে। আৰু যিবিলাকৰ 28 দিনীয়া হয় তেওঁলোকৰ 8ৰ পৰা 21 দিনৰ ভিতৰত, 8ৰ পৰা 21 দিনৰ ভিতৰত তেওঁলোকৰ এই সময়খিনিত কি হয়, সেই এগটো ৰিলিজ হয়। আৰু যিবিলাক 30 দিনীয়া হয় তেওঁলোকৰ 8ৰ পৰা 23 দিনলৈ, 32 দিনীয়া যিবিলাকৰ মাহেকীয়া চাইকেলটো হয় তেওঁলোকৰ 8ৰ পৰা 25 দিনৰ ভিতৰত, 8ৰ পৰা 25 দিনৰ ভিতৰত তেওঁলোকৰ এগটো ৰিলিজ হ'ব। আৰু যিবিলাকৰ 36 দিনীয়া হয় তেওঁলোকৰ এই 8ৰ পৰা 27 দিনৰ ভিতৰত তেওঁলোকৰ এগটো ৰিলিজ হ'ব। আৰু এইখিনি কথা আপোনালোকে জনা বৰ দৰকাৰ। এতিয়া কথা হ'ল ফ্ৰেণ্ডছ, আমি কেনেকৈ গম পাম যে মহিলাগৰাকীৰ কোনদিনা সেই এগটো ৰিলিজ হৈছে? আৰু সেই কথাটো জানিবলৈ ফ্ৰেণ্ডছ আমি কেইটামান চিম্পটমছ, অৰ্থাৎ কেইটামান লক্ষণৰ কথা আমি মনত ৰাখিব লাগিব। যিদিনাখনে মহিলাগৰাকীৰ কণীটো ৰিলিজ হ'ব, এগটো ৰিলিজ হ'ব, সেইদিনাখনে মহিলাগৰাকীৰ গাৰ টেম্পাৰেচাৰ অলপ বাঢ়ি যায়, অলপ মহিলাগৰাকীৰ গাত জ্বৰ ভাৱ হয়। আৰু যিদিনাখনে মহিলাগৰাকীৰ এগটো ৰিলিজ হয় সেইদিনাখনে মহিলাগৰাকীৰ অকণমান যৌন মিলনৰ ভাৱ হয়, তেওঁলোকৰ যৌন মিলনৰ ইচ্ছা বাঢ়ি যায়। আৰু যিদিনাখনে মহিলাগৰাকীৰ এগ ৰিলিজ হ'ব মহিলাগৰাকীৰ যোনিৰ পৰা অকণমান জুলীয়া অকণমান বস্তু বাহিৰ হয়, আৰু সেই বস্তুখিনি অকণমান আঠালেতীয়া ধৰণৰ হয়, অৰ্থাৎ হাতেৰে যেতিয়া তেওঁলোকে এই বস্তুটো চাব আৰু আঙুলিটো যেতিয়া এনেকৈ দিব, হাতত বস্তুটো এডাল সূতাৰ দৰে এনেকৈ লাগি আহিব। আৰু সেইবিলাক হৈছে কিছুমান চাইন এণ্ড চিম্পটমছ। যিবিলাক মহিলাই এই বস্তুখিনি খুব ধুনীয়াকৈ অবজাৰ্ভ কৰিব পাৰে তেওঁলোকে খুব ধুনীয়াকৈ সেই দিনটো উলিয়াই ল'ব পাৰে। কিন্তু ফ্ৰেণ্ডছ, সকলোৱে কিন্তু এই কথাখিনি মন কৰিব নোৱাৰে, বা তেওঁলোকে গমেই নাপায় যে তেওঁৰ গাৰ টেম্পাৰেচাৰ বাঢ়িছে নে বা কি হৈছে, বা তেওঁলোকৰ মিলনৰ ভাৱ আহিছে, এই কথাবিলাক তেওঁলোকে গমেই নাপায়। চ' ফ্ৰেণ্ডছ, সেই ক্ষেত্ৰত আমি কিছুমান টেষ্ট আছে, সেই টেষ্টবিলাক কৰি আমি অভুলেশ্যন ডে কোনদিনা খুব ধুনীয়াকৈ পৰীক্ষা কৰি উলিয়াব পাৰোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া আহোঁ আমি আপোনালোকক সেই টেষ্টবিলাকৰ কথা কওঁ। বন্ধুসকল, মাৰ্কেটত আমি যে প্ৰেগনেঞ্চি টেষ্ট কৰোঁ
কিট কিছুমান যে থাকে প্ৰেগনেন্সি টেষ্ট কৰা, ঠিক তেনেকুৱা মাৰ্কেটত অভুলেশ্যন টেষ্ট কৰা কিছুমান কিট থাকে আৰু সেই কিট আপোনালোকে কিনি আনিব লাগিব। এটা সেট কিনি আনিব লাগিব, কিছুমানত 7টা, কিছুমানত 5টা, কিছুমানত 10টা এনেকৈ থাকে। আপোনালোকে সেই কিট এটা আনিব লাগিব আৰু আনি পেচাব পৰীক্ষা কৰি চাব লাগিব। প্ৰেগনেন্সি যেনেকৈ টেষ্ট কৰে আপোনালোকেও ৰাতিপুৱাৰ প্ৰথম পেচাব 2 টোপ আপোনালোকে তাত দিব লাগিব। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত দেখা ধৰণে এনেকুৱা ধৰণৰ আপোনালোকে কিটবিলাক পাব আৰু সেই কিটত আপোনালোকে পেচাবটো আগৰ ফালে ফ্ৰণ্ট চাইডে পেচাবটো 2 টোপ পেচাব তাত দিব লাগিব। দিলে আপোনালোকে ইয়াত আপোনালোকে দেখা পোৱা ধৰণে এডাল আঁচ তাতে থাকিবই আৰু যদি 2ডাল আঁচ আহে তেন্তে আপোনালোকে গম পাব যে আপোনালোকৰ অভুলেশ্যন ষ্টাৰ্ট হৈছে। আৰু ফ্ৰেণ্ডছ, জেনেৰেলি 10 বা 11 নম্বৰ দিনৰ পৰা আপোনাৰ যিদিনাখনে আপোনালোকৰ মাহেকীয়া ষ্টাৰ্ট হৈছে সেইদিনাখনৰ পৰা আৰম্ভ কৰি 10 বা 11 দিনখনৰ পৰা আপোনালোকে এই টেষ্টবিলাক কৰিব লাগিব। প্ৰত্যেক দিনা ৰাতিপুৱা আপোনালোকে যেতিয়া কৰিব, যে প্ৰথম দিনা ছাপ'জ আপোনালোকৰ এডাল আহিল, নেক্সট দিনা এডাল আহিল, তাৰপিছতো এডাল আহিল, এনেকৈ লাহে লাহে আপোনালোকে 6 ইয়াতে দেখা ধৰণে এনেকৈ কৰি থাকিলে আপোনালোকে 2ডাল আৰম্ভ হৈ যাব। আৰু যিদিনাখনে 2ডাল আহে সেইদিনাখনে আপোনালোকৰ যে অভুলেশ্যন ষ্টাৰ্ট হৈছে, অৰ্থাৎ আপোনালোকৰ অভুলেশ্যন যে সেইদিনা হৈছে, তেতিয়া আপোনালোকে খুব ধুনীয়াকৈ নিশ্চিত হৈ যাব। আৰু এই কথাখিনি ফ্ৰেণ্ডছ আপোনালোকে ইয়াত দেখা ধৰণে ফ্ৰেণ্ডছ এনেকৈ 11, 12, 13 এনেকৈ আপোনালোকে বস্তুটো মাৰ্ক কৰি দিব। সেই যিটো কিট থাকে সেই কিটটোত লিখি দিব যে ৰাতিপুৱা আপোনালোকে টেষ্ট কৰিছে। আৰু এনেকৈ আপোনালোকে ফ্ৰেণ্ডছ সেই কিটটোত আপোনালোকে 11 দিনা, 12 দিনৰ দিনা, 13 দিনৰ দিনা এনেকৈ কোনদিনা কিমান সময়ত কৰিছে বস্তুটো নোট কৰি ৰাখি থৈ দিব। আৰু এনেকৈ কৰিলে আপোনালোকে এডাল আহি লাষ্টত যিদিনাখনে আপোনালোকৰ অভুলেশ্যন হৈছে সেইদিনাখনে আপোনাৰ 2ডাল আহিব, অৰ্থাৎ অভুলেশ্যন পজিটিভ আহিব আৰু সেইদিনা হ'ল আপোনালোকৰ অভুলেশ্যন ডে। এই বস্তুটো আপোনালোকে ইয়াত দেখা ধৰণে খুব ধুনীয়াকৈ আপোনালোকে বস্তুটো ৰাখি থৈ দিব। ইয়াত যেনেকৈ আপোনালোকে বস্তুটো ক্লিয়াৰলি দেখা পাইছে, পেচাবটো ফ্ৰণ্ট চাইডে আপোনালোকে দিব লাগিব, 2 টোপ দিব লাগিব। এডাল কিন্তু সেই টেষ্টটোত থাকিবই আৰু যেতিয়া 2ডাল আহে তেনেহ'লে সেই টেষ্টটো পজিটিভ আহিব। চ' বন্ধুসকল, মই নিশ্চিত যে আপোনালোকে এই কথাখিনি খুব ধুনীয়াকৈ বুজি পালে, অৰ্থাৎ অভুলেশ্যন ডে বা মহিলাগৰাকীৰ কোনদিনাখনে এগ ৰিলিজ হ'ব সেই কথাটো আপোনালোকে খুব ভালকৈ বুজি পাইছে। চ' ফ্ৰেণ্ডছ, যদি আপোনালোকৰ এই ইনফৰ্মেশ্যনখিনি ভাল লাগিছে তেতিয়া এই ভিডিঅ'টোত এটা লাইক দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ হোৱাটছআপ আৰু ফেচবুকত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ইনফৰ্মেশ্যনটো পায়। ধন্যবাদ।